अरे बाप रे अबे तय कोन होबे केला मोर एलेकात आহি মুখ ঢুকিয়াইছ কেলা সেকেন্ড টাইম যদি তুক ইয়াত দেখু ঘপিয়াম ধৰি কেলা क्या কি বেয়াছিটো দেখা আছে গোল্ড ফ্লেগ এটা দিব ভাই ভাই তই কথাত ফসাই রাখছুন মই বস্তু দুটা চুৰ কৰিলো কি তুমি যদি খারাপ মানুষ আমি অত ভালো না বস আপোনাৰ কামটো তিনটা মানুহ আছে যদি কৰি দিব পাৰিব তই কি বালটো চিনি আছ তক মাতিবি যা তিনটাক ওকে বস মই মাতি আছো ইন্টি কথা এটা গম পাও নে কথা এটা গম পাও নে কালি গেলা চিনেমা এখন চালো দেই চিনেমাখন সাউন্ড কোৱালিটি হেভি আছে দেই কিন্তু কেলা ইমান ব্লেক এণ্ড হোৱাইট বনাইছে আন্ধাৰ মানে কি দেখি পোৱা নগৈছে কি যে চিনেমা বনালে ৰে তই ঠিকে কৈছ ৰে মই বিয়াখন পাতিলো নেকি অ গেলা এই বিয়াখন পাতি ললে ভালে হ'ব বিয়াখন খাম আৰু তোৰ কাম এটা আছে তই কৰি দিব পাৰিবি নে তোৰ যি কাম আছে আমাক দে একবাৰত তোৰ কাম কৰি দিম তহঁতৰ কি কাম আছে ক মানুহ এটা আছে মাৰিব পাৰিবি নে আৰে আমি নোৱাৰা কাম আছে জানো এই পৃথিৱীত তোৰ মাইকি পলাই গ'ল চেলা আমি কি বাল জানো ই কি বাল বকি আছে ঐ তই মাৰিব পাৰিবি নে নাই কচোন তই কেলা এড্ৰেছটোতো দে ৰে হৈ যাব কাম আমি যাব ইয়াক কেলা মই যে খতম কৰি দিম দেই মাৰি পেলাম কেলা ইয়াক ঐ কণাটো ক'ত বেয়া ঐ বিল্ল বেয়া বিল্ল পইচা দে ঐ বিল্ল কণা পাম আহিছে কাম আখৰে আখৰে একেবাৰে মিলিছে ইয়ে হয় ইন্টি ইমান ধুনীয়া ল'ৰাটো চুমাই এটাই দিটো নেকি তই অলপ চুপ মাৰি নেকি আৰে ইয়াকে তো মাৰিবলৈ আমি ডিলটো লৈছিলো মাৰ ইয়াক মাৰ ইয়াক মাৰ কাম ফিনিছ কৰি দিলো ফিনিছ হৈ গ'ল ইয়াক ফোন কৰ সোনকালে ফোন কৰি ক যে ইয়াক হেল্ল' হেল্ল' কিয় ফোন কৰিছ ক হেল্ল' ক এই নেটৱৰ্কটো বেয়া নেকি ইয়াৰ মাতটোৱে শুনি পোৱা নাই তোৰ নেটৱৰ্ক বেয়া নহয় তোৰ কাণ বেয়া কাণ মোবাইলটো বেলেগ এটাক দে তই কচোন কি হ'ল মোবাইল দিবলৈ আৰু মানুহ নেপালে নেকি কণাটোক দে কণাটোক দে হেল্ল' কামটো হৈ গ'ল ইমান সোনকালে তই কাম কৰি দিলি গুড বয় পইচাটো ল আৰু সোনকালে ইয়াত আহ হ'ব মই পইচা লৈ গৈ আছো হ'ব দে
পইচাটো দিম, প্ৰথম মোক মানুহটো দেখা। তোক মানুহে লাগে, মানুহ কি সেইটো কি ওলমি আছে? এইটো বেলেগ কিবা হয়। ইয়াক মই অকলে মাৰি দিলো, পইচাটো মোক দিবি, এজনক নিদিবি। আবে তহঁতক মানুহ মাৰিব দিলো বেলেগ, তহঁতি মাৰিলি বেলেগ, চাচোন সেইটো মানুহ নহয়। আৰে তই মোক ব্লেক এণ্ড হোৱাইট ফটো একপি দিলি, মইতো ইয়াকে দেখিলো, ইয়াকে মাৰিলো মই। হ'ব হোৱাটছআপত মই তহঁতক ফটো HD কৰি দি দিম, তহঁতি ভালকে চাবি, ভালকে চাই পেলাই পাছত মানুহটো মাৰিবি। তোৰ পইচা চুৰ হৈ গ'ল। এথনি মানে সেইকাৰণে কান্দি আছিলি তই। এম লক হৈ আছে, এম লক হৈ আছে। ঐ মোৰ জানটো কোনে পঠাইছে? মই তাক 10 লাখ টকা দিম। 20 লাখ মই বচাইছো, মই আপোনাক মই বচাইছো, মোক কলিজা পাতি বচাইছো। সেইফালৰ পৰা আহি আছিলে, মই ঘপ এনেকে কলিজাখন পাতি দিলো, আৰু ইয়াত লাগিছে, ইয়াত। মই বচাইছো, মই বচাইছো, মোৰ কলিজাত লাগিছে একেবাৰে। মোৰ পকেটত লাগিছে, তহঁতক 3টা কাজি ইণ্টাৰভিউ ল'ব পঠিয়াম। আৰে পইচা লাগে, পইচা, আমাক ইণ্টাৰভিউ নালাগে। তহঁতি একো নাজানো, ইণ্টাৰভিউ দে, তহঁতি ফেমাছ হৈ যাবি, ফেমাছ। আজি আমাৰ অলাগতিয়াল বাতৰিৰ বিশেষ সাক্ষাৎকাৰ পৰ্বলৈ তোমালোকক স্বাগতম জনাইছোঁ। নমস্কাৰ, আজি এই আপোনাৰ পক নিউজত আমাক নিমন্ত্ৰণ কৰাৰ কাৰণে অশেষ ধন্যবাদ। এতিয়া তোমালোকে কোৱা, তুমি কাৰ থাকোঁতে কেনেকা দেখিলা? কিন্তু কিমান স্পীডত আহিছিলে? তুমি বচালা কেনেকা কি হ'ল কথাখিনি কোৱা। গান গাব লাগে, মই গান ধুনীয়াকে গাব পাৰো নহয়। চুপ কৈছো নাই, কি উল্টা পুল্টা বকি আছে? আৰে দাদা, আপুনি সুধিছে কাক? এই কলাক, ইয়াক কক ফলাই শুনি পাই ইয়াক সুধিছে, ইয়াক। হ'ব দিয়া, এতিয়া তুমি কোৱাচোন বাৰু কেনেকুৱা মাৰিছিল? মানুহজনৰ ঘৰ ক'ত আছে? মানুহজনে বিয়া পাতিলে, তেওঁৰ ল'ৰা ছোৱালী কিমান আছে? তুমি কি লক্ষ্য কৰিলা? চব কথা কোৱা। চুপ তই ক'ব নোৱাৰ, তুমি শুনি নাপায়, মোৰ মাথাই গৰম কৰিছ। এতিয়া তুমি কোৱাচোন, তোমাক অলপ স্মাৰ্ট দেখাইছে, কথাখিনি কি আছিলে বুজাই পেলাই কোৱাচোন। এতিয়া তুমি কোৱা, কাৰ ধৰণৰ মাৰা মানুহজন ক'ত ৰখি আছিলে? তোমালোক ক'ত ৰখি আছিলা? তেওঁ কোন ফালৰ পৰা আহিছিলে? তোমালোকে তেওঁক কেনেকৈ বচালা? শুনক এতিয়া ষ্টৰিটো, তাত কি হৈছিলে মই গোটেই বস্তু এক্সপ্লেইন কৰিম এতিয়া। মানে আমি ডাঙৰ হাবি এখনত 3টা ৰখি আছিলো। হা? তেতিয়াই ৰঙা কাপোৰ পিন্ধি মানুহ এজন আহিলে। কি বকি আছে এইবোৰে? মানে আহি তো এইটো পজিশ্যনত একবাৰ ধেনুকটাল মাৰিলে নহয়। মাৰা পাছত আহি আছে ই দৌৰি গৈ কাৰ ধনুকৰ আগফালে ৰখি দিলে, ইয়াতে লাগিছে নহয়। তেনেকুৱাকে আমি মানে বচালো। পাছত আমি আশা কৰিছিলো পইচা পাম বুলি। তহঁতি কৈছ কি, হৈছে কি, একো এটা লিংক নাই। মোৰ মানে একেবাৰে মাথাটোৱে গৰম হৈছে। পোৱালি চাহ কাপ। ময়ো খাম চাহ, দুটা বিস্কুট আনিব। ভাইটি, চেইনটো অলপ কমকে দিবাচোন। জানিছে দাদা, মই মানে চেইনটো অলপ কমকে দিম। তুমি বিস্কুট দি খাবা, ই চেনি কম দি খাব। তুমিও চাগে খাবা চাহ ন? 4টা বাজি 4 মিনিট 4 ছেকেণ্ড হৈছে। আৰে এইটোতো মোৰ চাহ খোৱা সময়। চাহ খোৱা সময়ত তই ক'ব পৰা হৈ গ'লি, ইটো শুনি পোৱা গ'ল, আৰু ই ছেকেণ্ডলৈকে একুৰেট কৈছে।
ওলাই যা তুমি মোৰ ষ্টুডিঅ'ৰ পৰা ওলাই যা গেট আউট দাদা খেদিছেতো ঠিকে আছে কিন্তু মোৰ কথা এটা আছিলে হ'ব বাৰু কোৱাচোন কি কথা আছে এই মুকলি আকাশত কোনোবাই ইণ্টাৰভিউ লয় নেকি? মোৰো কথা এটা আছিল কোৱাচোন কি কথা আছে মোৰ চেটাৰ ইণ্টাৰভিউ লৈছ চাহ একাপ দেখুৱালি সঁচা কৈছো চোৰৰ বাচ্চাকেইটা ওলাই ইয়াৰ পৰা কৈছো ন একেবাৰে